7 নিউজ অসম এই মুহূৰ্তত মই আপোনালোকক জনাব লৈছোঁ যে সোণাপুৰৰ অন্যতম জনপ্ৰিয় নিউজ পৰ্টেল সংবাদ লহৰ দ্বিতীয় বৰ্ষপতি অনুষ্ঠান 8 জানুৱাৰী শনিবাৰে বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠান হৈ যায়। অনুষ্ঠানত বিধায়ক মাননীয় শ্ৰীযুত অতুল বৰা উপস্থিত থাকে আৰু সমাজত অৱদান আগবঢ়োৱা কেইবাজনো ব্যক্তিক মানপত্ৰ আগবঢ়োৱা হয়। এই প্ৰতিবেদন যুগুত কৰিছে সমুদ্ৰমণি নেওগ। ৰাইজৰ মনত আঘাত নোপোৱাকৈ কেনেদৰে নিৰ্ভীক নিৰপেক্ষ হৈ সদায় বাতৰি পৰিৱেশন কৰিব পাৰি আৰু নিৰ্ভীক আজি সংবাদ লহৰৰ দ্বিতীয় বৰ্ষপতি আজি সংবাদ লহৰে দ্বিতীয় বৰ্ষপতি অনুষ্ঠানত আগৰ যি বৰ্ষপতি আছিলে সেই বৰ্ষপতিত আমি অনুষ্ঠিত কৰিছিলোঁ যে বিভিন্ন দিশৰ সমাজৰ বিভিন্ন দিশ খেলা হওক সাংস্কৃতিক হওক শিক্ষা হওক বা অন্যান্য যিসমূহ দিশ আছে বোলছবি হওক বা কথাছবি যিসমূহ আছে সেইসমূহৰ বঁটা প্ৰদান কৰাৰ এক আমি প্ৰয়াস কৰিছিলোঁ আৰু আজিও ঠিক তেনেধৰণে আমি এক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছোঁ সংবাদ লহৰৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি। আৰু আমি আজি সংবাদ লহৰৰ বিভিন্ন দিশত যে বন সংৰক্ষণ হওক বা ভূমি সংৰক্ষণ হওক খেলা ধূলাই হওক শিক্ষা সংস্কৃতি এই সকলোকেইটা দিশ সামৰি আমি আজি বঁটা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু সংবাদ লহৰৰ এই অনুষ্ঠানটি আপোনালোকে মৰম চেনেদি যিদৰে আগবঢ়াই লৈ গৈ আহিছে তাৰ কাৰণে মই প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শকক সংবাদ লহৰ পৰিয়ালৰ ফালৰ পৰা অশেষ প্ৰণাম যাচিছোঁ। আৰু আপোনালোকৰ মৰম চেনে যি আশীৰ্বাদ দি এনেদৰে আগবঢ়াই লৈ গৈ আহিছে আগন্তুক দিনতো আপোনালোকে এনেধৰণে মৰম চেনে আশীৰ্বাদ দি আগবঢ়াই লৈ যাব বুলি আশা প্ৰকাশ কৰি আগন্তুক ভোগালী বিহুৰ ওলগ যাচিছোঁ।